बाक्सानि खाटाजाहार गामिनि गेलेग्रा फोथाराव इउपिपिएलनि बोसोरसालिया जथुम्मा खुंफुंदों। दिनै सानसेनि हाबाफारिजों बाक्सा जिल्लानि खाटाजाहार गामिनि गेलेग्रा फोथाराव 20 नं मथनगुरि ब्लक कमिटि इउपिपिएलनि बोसोरसालिया जथुम्माखौ खुंफुंनाय जायो। फुंनि हाबाफारि बायदियै फिरफिला बिरहोनाय, मुंख्लंफोरनो बिबार बावनाय, थान्दै आजावनाय, आलारि बाथि फोजोंनाय, थान्दै जथुमनाय आरो बेलासिनि 1 रिंगायाव गेवलां मेलखौ खुंनाय जायो। दिनैनि बे गेवलां मेलावनो गाहाय आलासि महरै बिटिआरनि मावफुं सोद्रोमा राकेश ब्रह्मआ बाहागो लायो। माननि आलासि महरै मावफुं सोद्रोमा गौतम दास, जरखा आलासि महरै इउपिपिएलनि लेङाइ आफादगिरि आफजाल हक, सरकार आरो गुबुन गुबुन सेलनि दैदेनगिरिफोराबो बाहागो लादों। बे हाबाफारिनि लोब्बायै बिटिआरनि मावफुं सोद्रोमा राकेश ब्रह्मआ खौरांगिरिनि सिगाङाव माखासे गोनां बाथ्राफोरखौ फोरमायदों। बरपेटा रडनिफ्राय अनजय बसुमतारीनि खौरां। আমাৰ মথনগুৰি সমষ্টিত বহুত যাওঁৰে ওলাই আছে, হাজাৰ ৰাইজ আজি ইয়াতে জমা হৈছে। আচলতে আমাৰ এইটো দলীয়ভাৱে এটা কনভেনশ্যন চলি আছে। সেই কনভেনশ্যনৰ লগতে ৰিলেটেড ৰাখি পেলাই আমাৰ এই অঞ্চলৰ গোটাই ৰাইজ মানে আমাৰ এই 2 বছৰীয়া কালীন যি চৰকাৰ ইয়াত মানে কিমান কি কাম হ'ল সেই কথাবিলাক সুধিবলৈ আহিছে। আৰু আমি ৰাইজক কৈছোঁ যেহেতু পৰিৱৰ্তন হৈছে, সবচে ডাঙৰ পৰিৱৰ্তন যে আমি খেতিয়কবিলাকৰ কাৰণে কৰিবলৈ সক্ষম হৈছোঁ এইটোৱে হ'ল যে আমি যোৱা সময়ত ধানৰ দাম বছৰে 20 বছৰৰ অতিক্ৰম হৈ গ'ল। 500 টকাৰ ওপৰত আমি কেতিয়াও পোৱা নাছিলোঁ। এই আমাৰ চৰকাৰ অহাৰ লগে লগে আমি 816 টকাকৈ দিবলৈ সক্ষম হৈছোঁ। আৰু আমি এই আনফালেদি যাক লৈ যে বৃহৎ এটা ৰাজনীতি হৈ গ'ল, বহু মানুহ মৰি গ'ল, যে মাটি ভূমি লৈ পেলাই আমাৰ বিটিআৰ অঞ্চলত যি সমস্যা আছিলে এইটো মানে আজি মানে এনেকুৱা ধৰণৰ আমি সমাধানৰ কাম কৰি আছোঁ, য'ত আমি মাটিৰ পাট্টা মেলা আমি পথাৰত মানে চাৰ্কল অফিচাৰক আমাৰ মৌজাদাৰসকলক আৰু মণ্ডলসকলক আমি আনি পেলাই ৰাইজৰ যি মানে প্ৰাপ্য যি মাটিৰ সমস্যা এই সমাধান কৰা আমি ছাকচেছ হৈছোঁ। আৰু সেইটোৱে ৰাইজে বৃহৎ এটা পৰিৱৰ্তন বুলি মানে ধৰি লৈছে আৰু ৰাইজে বহুত খুচ। আৰু মথনগুৰি অঞ্চলতো আজি বহুত খুচি ৰাইজক মই আজি সেই চকুটোত মই চিনিবলৈ পাৰিছোঁ। পিএফৰ মতে পৰিৱৰ্তনটো হ'ল 3000 কোটি টকা কেলেংকাৰী, সেইটো হ'ল পৰিৱৰ্তন। আৰু বিপিএফৰ মতে পৰিৱৰ্তনটো হ'ল বিপিএফৰ যি ভিচিডিচি চেয়াৰমেনসকল আছিলে, টিএলচিচিৰ চেয়াৰমেনসকলে সকলোৱে বিল্ডিং বনোৱাটো আছিলে পৰিৱৰ্তন। কাৰণ আজিৰ দিনত আপোনালোকে চাব আমাৰ কোনো ইউপিপিএল দলৰ বা বিজেপি দলৰ ভিচিডিচিৰ চেয়াৰমেনসকলে মেম্বাৰসকলে আজি কোনো এটা মটৰ চাইকেল এটা ল'ব পৰা নাই, কোনো এটা মানে পাট্টাত টিং কিনিবলৈ পৰা নাই। সেই যে দেখা পাই পেলাই যি ৰাইজৰ কাৰণে কাম কৰি আছে, ৰাইজৰ ধন ৰাইজক ঘূৰাই দি আছে, সেইবিলাক দেখা পাই পেলাই মানে বিপিএফৰ মানে যি নেতৃবৃন্দ আছে, কৈটামান নেতৃবৃন্দ, সেই কৈটামান নেতৃবৃন্দলৈ আবুল তাবুল বকে, তাৰ বাৰে একো নাই। তো আপোনালোকে সাংবাদিকবিলাককো মই ক'ব খোজোঁ বা আমি আপোনালোকে ৰাইজক সুধি চাব পাৰে ৰাইজে খুচ হৈছে নে নাই। ৰাইজে আজি এনেকুৱা খুচি যে কৈছে কি আমি জীৱনত সবচে ডাঙৰ যদি আমি মানে জীৱনত দেখা পাইছোঁ তেনেহ'লে আমি পাট্টা মেলা, মাটিৰ পাট্টা মেলাটো দেখা পাইছোঁ। তাৰ বাৰে আমি আৰু জীৱনত একো আশাও নকৰোঁ। আমাৰ যি এই পৰিৱৰ্তন, আমাৰ সম্পত্তি আমাক যে ঘূৰাই দিছে, ইয়াত চাই আমাক আৰু একো নালাগে বুলি ৰাইজে চিঞৰি কৰি আছে, চিঞৰি কৈ আছে। তাত আৰু দুটা শব্দ বেলেগ নাই। বিৰোধীৰ কাম হ'ল বিৰোধী কথা কোৱা, আৰু মানে যিহেতু ডুবি যোৱা নাৱত বহি পেলাই ৰাজনীতি কৰি আছে, গতিকে আৰু দুবাৰ আগে ভ্ৰম এটা মানে ব্ৰেইনত আহিছে, সেই ভ্ৰমত আবুল তাবুল বকি আছে, বেলেগ একো নহয়। মই সেইটোৱে ক'ম যে আমাৰ সকলো ইউপিপিএলৰ কৰ্মীসকলে আমাৰ আগামী দিনত যিহেতু আমি 3 বছৰ পিছত আৰু আমি BTC ইলেকশ্যন পাবলৈ গৈ আছোঁ, MP ইলেকশ্যন আহিবলৈ গৈ আছে, গতিকে হাজাৰ মানে আমাৰ যিমান ৱাৰ্কাৰ আছে সকলোৱে ৰাইজৰ ওচৰত যাওক, ৰাইজৰ লগত মিলি পেলাই কাম কৰক, ৰাইজৰ যিখিনি আশা আকাংক্ষা সেইটো পূৰা কৰাৰ কাৰণে কাম কৰক। কাৰণ আমি বিটিআৰখন এটা স্বৰ্গৰ ফালে আগবাঢ়ি পেলাই নি আছোঁ। শান্তি ইয়াত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি সক্ষম হৈছোঁ। আমি সমাজ পৰিৱৰ্তন, শিক্ষাৰ দিশৰ পৰা আদি কৰি লৈ পেলাই অৰুণোদয় আঁচনি আৰু লগতে আমাৰ যি মানে আমাৰ লেণ্ড পাট্টা মেলা, সেই আদি কৰি মানে সকলো আমাৰ পৰিৱৰ্তনৰে এটা পাৰ্ট। গতিকে সকলোৱে আমাৰ মেম্বাৰবিলাকক কৈছোঁ মিলি জুলি ৰাইজৰ লগত থাকি কাম কৰক।
নহয় ইয়াত এটা কথা ক'ব লাগিব যেহেতু আমি কামৰ কথাটোতো পিছৰ কথা প্ৰথমতে হ'ল যে যি প্ৰাপ্য ইয়াত যে বিটিআৰত যে মুছলমান সমাজে বৃহৎ এটা সমাজ হৈ ৰৈ আছে কমেও ইয়াত 19 লাখ মানে মুছলিম আছে সেই 19 লাখ মুছলমানে কিন্তু 6 জন প্ৰাৰ্থী দিয়াৰ পিছতো নিজক মানে নিজৰ ভৰিত নিজে থিয় হৈ ল'ব নোৱাৰিল প্ৰথমতে মুছলমান সমাজে তাত বহুত ডাঙৰ ভুল কৰিছে এতিয়া হ'ল উন্নতিৰ কথা আমি অলৰেডি MSDPৰ ফাণ্ড 126 crore মুছলমান সমাজৰ কাৰণে চেংচন দিছোঁ এইটো আমাৰ এই জানুৱাৰী ফেব্ৰুৱাৰী মাহত উন্নতিৰ কামবিলাক হৈ আছে খালি মুছলমানৰ কাৰণে 100 কোটিৰো ওপৰত আমি টকা চেংচন দিছোঁ সেই আটাইবিলাক খালি মুছলমান সমাজৰ উন্নতিৰ কাৰণে গৈ আছে গতিকে মই স্পেচিয়েলি মই মথনগুৰি হিচাপে মই দায়িত্বত লৈছোঁ যে আগন্তুক দিনত যে মুছলমানসকলে যেন আমাৰ সকলোকে মৰম কৰা ব্যক্তি প্ৰমোদ বড়ো ডাঙৰীয়াই সকলোকে সমান অধিকাৰ দিয়া ব্যক্তি প্ৰমোদ বড়ো ডাঙৰীয়াই তাক যেন সকলোৱে কমচে কম মুছলমান সমাজে আমাক বিগ ব্ৰাদাৰ হিচাপে নিজৰ ভাই হিচাপে আৰু নিজকে মুছলমান সমাজে নিজকে দাদা হিচাপে যেন আমাৰ UPPL দলক সহায় কৰে তাক মই আপিল কৰিছোঁ মই আপোনালোকক সেৱা জনাইছোঁ আপোনালোকে ৰাজনৈতিকভাৱে সক্ষম হওক কাৰণ বৃহত্তৰ মথনগুৰিত আপোনালোকে 19,000 মুছলমান মানুহ আছে সেই 19,000 মুছলমানে যদি এজন মানে মুছলমান কেণ্ডিডেট যদি আপোনালোকে জিকাব পাৰিলেহেঁতেন তেনেহ'লে মুছলমানৰ কাৰণে সেই মানুহজনে বহুখিনি কাম কৰিব পাৰিলেহেঁতেন মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে UPPL দলক ছাপোৰ্ট কৰক আৰু আগন্তুক দিনত আমাক সহায় কৰক নিজে ডাঙৰ দাদা হিচাপে আপোনালোকে যেন আমাক সহায় কৰিব মই আশা ৰাখিছোঁ ধন্যবাদ 2 বছৰ অতিক্ৰম কৰা উপলক্ষে সমগ্ৰ বিটিআৰবাসী ৰাইজক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ মথনগুৰি সমষ্টি UPPL দলৰ ইয়াতে এনুৱেল কনভেনশ্যন আছিলে আৰু আমাৰ মিত্ৰ দলৰ এজন সদস্য হিচাপে আৰু বিটিআৰৰ EM হিচাপে মোৰ সমষ্টিৰ এই কনভেনশ্যনত মই আহিছিলোঁ আহি পেলাই দলীয় কাৰ্যকৰ্তাসকলক মই দেখিলোঁ তেওঁলোকৰ যিটো উৎসাহ উদ্দীপনা 2 বছৰীয়া চৰকাৰ অতিক্ৰম কৰাৰ পিছত খুব ভাল আৰু আমাৰ ৰাইজৰ শান্তি সম্প্ৰীতিৰ যি পৰিৱেশ এটা ঘূৰি আহিছে শান্তি সম্প্ৰীতিৰ লগে লগে সামগ্ৰিক উন্নয়ন সকলোৰে উন্নয়ন স্থায়ী শান্তি আৰু দীৰ্ঘম্যাদী প্লেন যাতে এই বিটিআৰখনক আমি অহা দিনত অসম বা ভাৰতবৰ্ষৰ এখন সুকীয়া এটা গুৰুত্বপূৰ্ণ আগশাৰীৰ অঞ্চল হিচাপে গঢ় দিব পাৰোঁ তাৰ কাৰণে যি দীৰ্ঘম্যাদী আমাৰ প্লেন লৈছে আমাৰ শ্ৰদ্ধাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই সেই সম্পৰ্কে ৰাইজৰ লগত আলোচনা কৰিলোঁ দলীয় কাৰ্যকৰ্তাৰ লগত আলোচনা কৰিলোঁ দলৰ সতীৰ্থ সদস্য হিচাপে একে 3টা দলৰে আমি চৰকাৰ চলাই আছোঁ BJPৰ এজন সদস্য হিচাপে আৰু UPPLৰ প্ৰতিজন কাৰ্যকৰ্তাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিৰ এই তেওঁলোকৰ যি কাৰ্যসূচীৰ জৰিয়তে আৰু অহা দিনত আমাৰ বিটিআৰখন এখন শক্তিশালী স্বাৱলম্বী শান্তি সম্প্ৰীতিৰ বিটিআৰ গঢ় তুলিব পাৰিম বুলি আমি এটাই বিশ্বাসী